হেল্ল' বন্ধুসকল, কি খবৰ? সকলোৱে ভালে আছেনে? আজি মই আপোনালোকক চাচনিৰ মেৰিবিল পৰিৱেশ পৰ্যটন প্ৰকল্প দেখুৱাবলৈ বিচাৰিছোঁ। তাৰ ভিতৰলৈ আমি যাম। তাৰ ভিতৰত কি কিনো আছে, এয়া ভিতৰলৈ গৈ আছোঁ। অলপ পাছতে আমি গৈ মেৰিবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ ভিতৰচোৱা আমি পামগৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব। এয়া চাওক যে চাচনি মেৰিবিল পৰ্যটন প্ৰকল্পৰ মুখ্য প্ৰৱেশদ্বাৰ। ইয়াৰ আগৰখন যিখন দুৱাৰ আছিল সেইখন প্ৰথম প্ৰৱেশদ্বাৰ আছিল, এখন মুখ্য প্ৰৱেশদ্বাৰ। লিখা আছে চাচনি মেৰিবিল পৰ্যটন প্ৰকল্প, মেৰিবিল ডাক চাচনি, জিলা ডিব্ৰুগড়, অসম, পিন 78660। ইয়াৰ মেৰিবিলৰ মূল প্ৰৱেশদ্বাৰৰ পৰা আমি ভিতৰলৈ এতিয়া গৈ আছোঁ। ভিতৰলৈ গৈ আমি বিভিন্ন বস্তু দেখিবলৈ পাম। ইয়াৰ কাষে কাষে দেখিছে আপোনালোকে ইমান ধুনীয়া ধুনীয়াকৈ ফুল ৰুই থোৱা আছে, ফুলৰ শাৰী শাৰী ফুল। মেৰিবিল সঁচাকৈ ধুনীয়া। আপোনালোকে এবাৰ আহি চাচনি মেৰিবিল চাবলৈ নাপাহৰিব। সুন্দৰ মন এটাই দেখা পায়, সকলোতে সুন্দৰ লিখা আছে ফলকখনত। সঁচাকৈ মেৰিবিল দেখিবলৈ বৰ সুন্দৰ, প্ৰকৃতিৰ এক বিনন্দীয়া ৰূপ। এখন বিলৰ পাৰত অৱস্থিত এই মেৰিবিল পৰিৱেশ পৰ্যটন প্ৰকল্প। দেখিছে আপোনালোকে, এয়া চাওক কিমান ধুনীয়া ফুল। ইয়াত বহুত ধুনীয়া ধুনীয়া ফুল ফুলি আছে আৰু কাষে কাষে প্ৰকৃতিৰ এক বিনন্দীয়া ৰূপ। আপোনালোকে এবাৰ দেখিলে নিজকে আপোন পাহৰা হৈ যাব। আৰু লাহেকৈ পাইছোঁগৈ এয়া নৰোত্তম বাটচ'ৰা, যে পাহাৰ আৰু ভৈয়ামৰ সম্প্ৰীতিৰ থল আছিল নৰোত্তম ৰজা আৰু চিৰামাতাৰ। এটা নৰোত্তমৰ স্মৃতিতে এই বাটচ'ৰাটিৰ নাম নৰোত্তম বাটচ'ৰা ৰখা হৈছে। দূৰৰ পৰা দেখিছে এইটো আমাৰ জলকোঁৱৰৰ প্ৰতিমূৰ্তি। একেবাৰে কাষলৈ গৈ দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই যাব। দেখিছে জলকোঁৱৰৰ প্ৰতিমূৰ্তি। এয়া চাওক, জলকোঁৱৰৰ প্ৰতিমূৰ্তি কাষতে এয়া আছে এইটো এটা পুখুৰী, এটা অলপ ধুনীয়া পুখুৰী। এই পুখুৰীটো ৰাতি হ'লে ইয়াৰ লাইটবিলাক জিলিকি যায়। দেখিবলৈ ইয়াক আৰু সোণত সুহাগা চৰাৰ নিচিনাকৈ ধুনীয়া হৈ দেখে। দূৰৰ পৰা দেখিছে জলকোঁৱৰৰ প্ৰতিমূৰ্তিৰ মাজত যেতিয়া চিৰামাতাৰ জীয়াৰী, এয়া দেখিছে চিৰামাতাৰ জীয়াৰী দিতিক যেতিয়া জলকোঁৱৰে বিয়া পাতি লৈ যায়, এয়া জলকোঁৱৰ আগতে দিতি বহি আছে। দেখিছে, আপোনালোকে চাবলৈ আহিব। আৰু এয়া হ'ল মেৰিবিল পৰিৱেশ পৰ্যটন প্ৰকল্পত থকা এটি অতিথিশালা। এইটো আগফালৰ পৰা দেখাইছোঁ। ইমান ধুনীয়া এটা অতিথিশালা। প্ৰকৃতিৰ এক বিনন্দীয়া ৰূপৰ মাজত এনেধৰণৰ এটা পৰিৱেশৰ মাজত যে এনেধৰণৰ এটা ইমান ধুনীয়া এটা ঘৰ আছে, কোনোৱে চাগে কল্পনাই কৰিব নোৱাৰিব। এয়া অন্য এটা অতিথিশালাৰ মুখৰ আগৰ দৃশ্য। কাষত এয়া বিভিন্ন ফুল ফুলি আছে, গোলাপ ফুল ফুলি আছে। আৰু এইটো হ'ল অন্য কেইটামান অতিথিশালাৰ দৃশ্য। কাষত দেখিছে দেৱদাৰু গছ, শাৰী শাৰী দেৱদাৰু গছ। দেৱদাৰু গছেও ইয়াৰ সৌন্দৰ্যটো দুগুণে চৰাইছে। আপোনালোকে এবাৰ মেৰিবিললৈ আহক, মেৰিবিললৈ আহিলে গম পাব কিমান ধুনীয়া। আৰু এই প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ মাজত কেইটামান ধুনীয়া ধুনীয়া শহাপহু দেখিছে আপোনালোকে। এই শহাপহুকেইটাও একদম নিজৰ আপোন পাহৰা হৈ এতিয়ালৈকে চৰি আছে। এয়া মেৰিবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ মাজত থকা এয়া হ'ল এক শিশু উদ্যান। শিশু উদ্যানত দেখিছে বিভিন্ন ধৰণৰ খেলাৰ সামগ্ৰী আছে। আৰু এয়া দেখিছে আপোনালোকে যে কিমান ধুনীয়াকৈ সজাই ৰখা হৈছে। এয়া প্ৰিয় মেৰিবিললৈ স্বাগতম বুলি এটা হেৰি দিছে। এয়া হ'ল কিছুমান ঘৰ। ইয়াত সাধাৰণতে সাংস্কৃতিক মিটিংবিলাক পতা হয় বা অন্যান্য অনুষ্ঠানবিলাক এই ঘৰটোতে অনুষ্ঠিত কৰে। আৰু দূৰৰ পৰা দেখিছে ফুল ফুলি আছে, কিমান ধুনীয়া ফুল ৰমক জমক কৰি আছে। আপোনালোকে এবাৰ চাবলৈ আহিব। আৰু এই ঘৰটো দেখিছে, এই ঘৰটোত সাধাৰণতে অনুষ্ঠানবিলাক পতা হয়। এয়া এটা ধুনীয়া এটা পেণ্ডেল বা মঞ্চ। এই মঞ্চৰ পৰাই মেৰিবিলখন ভালদৰে দেখা পাব। খন্তেক পাছতে আমি মেৰিবিলখন দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম। আৰু এয়া লাহে লাহে আমি ওপৰলৈ উঠি গৈছোঁ। এয়া দেখিছে দূৰৰ পৰা এইখন মেৰিবিল। ইয়াৰ পৰা মেৰিবিলৰ সৌন্দৰ্য চাবলৈ বৰ ধুনীয়া। এয়া দেখিছে ধুনীয়াকৈ। এয়া কাষতে এখন ৰেস্তোৰাঁ আছে, নতুনকৈ ৰেস্তোৰাঁখন আৰম্ভ কৰিছে বুলি আমি গম পাইছোঁ। যে এই যে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ ইয়াক যদি আপোনালোকে উপভোগ কৰিবলৈ বিচাৰে, তেনেহ'লে আপোনালোকে মেৰিবিললৈ এবাৰ আহক। মেৰিবিললৈ আহিলে গম পাব যে চাচনিৰ মেৰিবিল কিমান ধুনীয়া। মেৰিবিলৰ এই বিনন্দীয়া ৰূপে কেনেধৰণে মানুহৰ সকলো দুখ পাহৰাই এটা ধুনীয়া এটা মন, এটা সুন্দৰ বা নান্দনিক এক দৃশ্য বা নান্দনিক এটা মন ইয়াত গঢ়ি তুলিব পৰা যায়। আপোনালোকে মেৰিবিললৈ আহিলে এবাৰ গম পাব। অসমৰ সকলো ঠাইৰ মানুহ বৰ্তমান আহিছে। যিসকল নাই অহা সেইসকলেও কৈছে এবাৰ আহক, মেৰিবিল চাওকহি।
আৰু এইখন নতুনকৈ ৰেষ্টুৰা আৰম্ভ কৰা হৈছে। কিমান ধুনীয়া, ঘৰবিলাকৰ ৰঙো কিমান ধুনীয়া, ওপৰত যিবিলাক টিংপাত দিয়া আছে ইমান ধুনীয়া। আৰু ৰিবকৈ মেৰিবিলৰ বতাহ বলি থাকে, য'ত সেই বতাহে আপোনালোকৰ উৎকট গৰমৰ মাজত আপোনালোকে ঠাণ্ডাকৈ থাকিব পাৰিব। ঠাণ্ডা এক হাৱা বলি থাকে। এই বতাহৰ বাবে আপোনালোকে নিশ্চিতভাৱে যাব পাৰিব। এয়া চাওক, আকৌ এবাৰ আমি জলকুঁৱৰ প্ৰতিমূৰ্তিটো দেখুৱাইছোঁ। এই প্ৰতিমূৰ্তিৰ পাছফালে থকা সেই পানীৰ এক দৃশ্য, এক পুখুৰীৰ দৃশ্য, চাৰিওফালে পাৰমুনা আছে। এইজোপাই হ'ল সেই বাঁহগছজোপা, গোঁসাই ভেটি, যি গোঁসাই ভেটি, চিৰামাতাৰ ভেটি। এই ভেটিটোকেই জলকুঁৱৰে আটাৰ জীয়েকক নেপাই পানীয়ে বেৰি থৈছিল। এতিয়া সেই ভেটিটো মেৰিবিলৰ মাজত আছে।